আপোনালোক সকলোকে সোনোৱাল ছাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম ফুটবল খেলৰ লগত জড়িত কিছুমান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো হৈছে আমাৰ 2018 চনত ফিফা বিশ্বকাপ কোনে লাভ কৰিছে, অৰ্থাৎ 2018ত যিটো ফুটবল ৱৰ্ল্ড কাপ হৈছিলে তাত কোনে চেম্পিয়ন হৈছিলে, সেই দেশখনৰ নাম হৈছে ফ্ৰান্স। দ্বিতীয় প্ৰশ্নটো হৈছে কোনখন দেশে সৰ্বাধিক ফিফা বিশ্বকাপ খিতাপ দখল কৰিছে। হায়েষ্ট ফিফা ৱৰ্ল্ড কাপ ফুটবল কোনখন দেশে হায়েষ্ট লাভ কৰিছে, সেইখন হৈছে ব্ৰাজিল, টোটেল 5 টাইমছ অৰ্থাৎ 5 বাৰ। তৃতীয় প্ৰশ্নটো হৈছে ইউএফএ চেম্পিয়নছ লিগৰ সৰ্বকালৰ সৰ্বাধিক স্ক'ৰাৰ কোন, অৰ্থাৎ যিখন আমাৰ ইউএফএ ফুটবল খেল হয় সেই ফুটবল খেলখনৰ কোনজন খেলুৱৈয়ে হায়েষ্ট গ'ল কৰিছে, তেওঁ হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো, পৰ্তুগালৰ। নেক্সট হৈছে কোনটো ক্লাবে সৰ্বাধিক ইউএফএ চেম্পিয়নছ লীগ খিতাপ দখল কৰিছে, অৰ্থাৎ কোনটো ক্লাবে এই খেলখনৰ সৰ্বাধিক জয়ী হৈছে, সেইটো হৈছে ৰিয়েল মাদ্ৰিদ। ৰিয়েল মাদ্ৰিদ হৈছে এটা ফুটবল খেলৰ ক্লাবৰ নাম। নেক্সট আহিলে আমাৰ 1930 চনত কোনখন দেশত প্ৰথম ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিলে, অৰ্থাৎ 1930ত আমাৰ যেতিয়া বিশ্বকাপ ফুটবল খেল হৈছিলে প্ৰথম, সেইখন কোনখন দেশত হৈছিলে, উৰুগুৱে। নেক্সট কুৱেশ্যন, ইংৰাজী প্ৰিমিয়াৰ লীগ, যাক আমি ইংলিছ প্ৰিমিয়াৰ লীগ বুলি জানো, এই খেলখনৰ ইতিহাসত সৰ্বাধিক গ'লদাতা কোন, তেওঁ হৈছে এলান চিয়াৰ, টোটেল 260টা গ'ল কৰিছে। নেক্সট হৈছে কোনটো জাতীয় দল দ্য ওৰাংজে নামেৰে জনাজাত, অৰ্থাৎ এখন দেশৰ এটা জাতীয় দলটোক ওৰাংজে বুলি জানো, সেই দেশখন হৈছে নেডাৰলেণ্ড ফুটবল টীমক ওৰাংজে বুলি জনা যায়। নেক্সট আহিছে কোনখন ষ্টেডিয়ামক সপোনৰ থিয়েটাৰ বুলি জনা যায়, সেইখন হৈছে অল্ড ষ্টেফৰ্ড, অৰ্থাৎ মানচেষ্টাৰ ইউনাইটেডৰ ঘৰুৱা খেলপথাৰ অল্ড ষ্টেফৰ্ডক সপোনৰ থিয়েটাৰ বুলি জনা যায়। নেক্সট আহিছে আমাৰ 2018 চনৰ ফিফা বিশ্বকাপত কোনে লাভ কৰিছিল গল্ডেন বুট। আমি গল্ডেন বুটৰ নাম শুনি আছোঁ, গতিকে 2018 চনৰ গল্ডেন বুট কোনজন খেলুৱৈ পাইছিলে ফিফা ৱৰ্ল্ড কাপত, হৈছে হেৰি কেন, ইংলেণ্ডৰ। নেক্সট কুৱেশ্যনটো হৈছে কোনজন খেলুৱৈক প্ৰায়ে ইজিপ্তৰ ৰজা বুলি কোৱা হয়, অৰ্থাৎ ইজিপ্তৰ ৰজা বুলি কোৱা খেলুৱৈজন হৈছে মহম্মদ চালাহক ইজিপ্তৰ ৰজা বুলি জনা যায়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কোনজন ফুটবলাৰক CR7 বুলি জনা যায়। CR7 কাক কোৱা হয়, ক্ৰিষ্টিয়ানো ৰনাল্ডোক আমি CR7 বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে এটা কেলেণ্ডাৰ বছৰত, অৰ্থাৎ এবছৰত সৰ্বাধিক গ'ল দিয়া খেলুৱৈজনৰ নাম কি, তেওঁ হৈছে লিঅ'নেল মেছি। মেছিয়ে 2012 চনত টোটেল 91টা গ'ল দিছে, হায়েষ্ট গ'ল স্ক'ৰাৰ ইন এ পাৰ্টিকুলাৰ এটা বিশেষ বছৰত। নেক্সট কুৱেশ্যনটো হৈছে কোনজন কিংবদন্তি ফুটবলাৰক প্ৰায়ে দ্য ব্লেক পাৰ্ল বুলি কোৱা হয়, অৰ্থাৎ এই খেলুৱৈজনক ব্লেক পাৰ্ল বুলি আমি জানো, তেওঁ হৈছে পেলে। আমি সকলোৱে পেলে নাম শুনিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই আছে, আৰু যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো আগৰ পৰাই বা মোৰ চেনেলটো আগৰ পৰাই চাই আহিছে বা মোৰ ভিডিঅ'বোৰ আগৰ পৰাই চাই আহিছে, তেওঁলোকে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। বলক আমি পুনৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ আমেৰিকাৰ জাতীয় দলসমূহে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিযোগিতাখনৰ নাম কি, অৰ্থাৎ যিটো আমাৰ ছাউথ আমেৰিকান যিখিনি দেশ আছে, ছাউথ আমেৰিকা মহাদেশৰ দেশসমূহে এখন ফুটবল খেল খেলে, আৰু এই ফুটবল খেলখনৰ নাম হৈছে কোপা আমেৰিকা। নেক্সট হৈছে জাৰ্মান জাতীয় ফুটবল দলৰ সৰ্বকালৰ শীৰ্ষ স্ক'ৰাৰ কোন, অৰ্থাৎ জাৰ্মান যিটো ফুটবল টীম আছে সেই টীমটোৰ হায়েষ্ট কোনজন প্লেয়াৰে গ'ল কৰিছে, তেওঁ হৈছে মিৰোস্লাভ ক্ল'জ। নেক্সট কুৱেশ্যনটো হৈছে একেবাৰে শেষৰ প্ৰশ্ন, 1991 চনত কোনখন দেশে প্ৰথমবাৰৰ বাবে ফিফা মহিলা বিশ্বকাপ জয় কৰিছিল, অৰ্থাৎ যিখন আমাৰ উইমেন ফুটবল হয়
মহিলা বিশ্বকাপ হয় 1991 চনত আৰম্ভ হৈছিলে এই খেলখনৰ জয়ী কোন হৈছিলে প্ৰথমবাৰৰ বাবে সেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ পুনৰ আকৌ মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব